নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মাৰ ঘৰলৈ যাম মাৰ ঘৰত আপোনালোকক কেইপদমান পুৰণীয়া বস্তুৰ লগত চিনাকি কৰি দিম আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব এই আমাৰ ঘৰ নাপাওঁতে আমাৰ ৰাজহুৱা লঙঠা মন্দিৰ মন্দিৰৰ পিছপিনে আমাৰ মাৰ ঘৰ আৰু এইটো নলবাৰীৰ পৰা অহা যোৱা কৰা ৰাস্তা আৰু এইটো ৰাজহুৱা লক্ষ্মী মন্দিৰটো নতুনকৈ বনাই আছে কমপ্লিট হোৱা নাই আৰু এই মন্দিৰটোতে তিনিদিনীয়াকৈ ৰাজহুৱা লক্ষ্মী পূজা কৰা হয় এয়া মাৰ ঘৰ আহি পালোঁ মাৰ ঘৰত আহিয়ে দেখিছোঁ যে সৰু দেউতাই বিধানৰ বাবে ধান উলিয়াই আছে আমাৰ সৰু দেউতাই এখন হাতেৰে নিজে বনাইছে প্লাষ্টিকৰ সৰু ঢাৰি আৰু এয়া ধান বাছি উলিয়াই থৈছে তাৰে এয়া এনেকৈ ভৰিৰে গছাকি ধান উলিয়াই ল'ব বিধানৰ বাবে ধান ভৰিৰে গছকি এনেকৈ উলিওৱা হয় এয়া সৰু দেউতাই অহা বছৰৰ কাৰণে বিধানখিনি উলিয়াই লৈছে এয়া আমাৰ সৰু দেউতাই ধান থবৰ কাৰণে দুলি বনাই আছে এইখন দুলিত তলি বনাই থৈছে এয়া চাওক আৰু এইখন আমাৰ সৰু মাৰ শাল আৰু এইবিলাক দুলিৰ কাৰণে দৈ চাচি থৈছে ৰাতি সময় পালে দুলিৰ কাম কৰিব সৰু দেউতাই আৰু এইখন আমাৰ মাৰ শাল মায়ে গামোচা লগাইছে এডাল অৰহি ৰুইছে সৰু দেউতাই ফুলিব ধৰিছে অৰহিবিলাক আৰু এইটো আমাৰ ৰাজহুৱা মন্দিৰৰ মণিকূট আমাৰ ৰাতিপুৱা শুই উঠিয়ে ৰাজহুৱা মন্দিৰ দেখা পোৱা যায় চাৰিওপিনে ধান আছে ধান কাটি আনি থৈছে এইটো আমাৰ পাকঘৰ মাহঁতৰ ঘৰ এটায়ে আমাৰ দুঘৰ মানুহ একেলগে থাকোঁ সৰু দেউতাহঁতৰ সেই দুটা ৰুমত থাকে আমাৰ এই দুটা ৰুমত থাকে মা আৰু ভাইটি ভনী চাৰিজনী আছিলোঁ গোটেইকেইজনীৰে বিয়া হ'ল এতিয়া ভাইটি বিয়া কৰালে ঘৰবিলাক অলপ পৰিপাতি হ'ব এয়া আমাৰ ঘৰৰ ভিতৰত ভাইটি মিউনিচিপাল বৰ্ডত চাকৰি কৰে দৰমহা মাহে নাপায় সেইবাবে এখন পাণ দোকান দিছে এয়া এতিয়া অফিচত যাব ৰৈছে এই দোকানখন বন্ধ কৰিছে ঘৰৰ ভিতৰেৰে অহা যোৱা কৰিব পাৰি এয়া আমাৰ ককাৰ দিনৰ লোহাৰ বাকচ এইটো পুৰণা দাগা 5 কেজিৰ এতিয়া হৈ যায় 5 কেজি নাই 2 কেজিমান আছে আৰু এইটো তালাটোৰ চাবি এইপাত আমাৰ ভাইটিয়ে খুলি বাকচটো দেখুৱাব এয়া ভাইটি অফিচত যাব ওলাইছে এয়া চাওক মায়ে কিছুমান সা সৰঞ্জাম ভৰাই থৈছে এখন ভগৱানৰ ফটো থৈছে বাকচটো বেছিকৈ ব্যৱহাৰ কৰিব নাই কেতিয়াবা খুলে কাঁহৰ বাচন ভৰাই থৈছে মায়ে ইয়াতে আটা
আইতাৰ দিনৰে। আৰু এইটো এনেকৈ বহুত দিন ধৰি আছে আৰু কেতিয়াবা ঠাই উলট পালট কৰিব লগা হ'লে 4-5জন মানুহ বাকচটো ধৰিবৰ কাৰণে মাতিব লগা হয়। সেইবাবে সেইটো উলট পালটো নকৰে, ঠিক এইখিনি জেগাতে আছে। অলপ মাই চাকি ধূপ জ্বলাই ওচৰতে। আৰু এইটো পিতলৰ তলা। আজিকালি এনেকুৱা তলা নাপায়, বহুত পুৰণীয়া তলা। যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।